हे मिस्टर बुरा, तुमको आज केला मार देगा हम लोग। केला, हम लोग फकरा गैंग का सुर है। लोकर घर में आलोही खाना आता है और ईमान दिन थकता है, तुमको केला मार देगा আজি। তুমি যে পুপিয়া তোরা তই যে মোৰ ঘৰৰ হাৰামজাদা। কে পিতে তুইনো ইয়াতে কি আইছা? অলপ মোক শান্তি মতে মনে মনে বহি থাকবা নে দেখো তো। চালা হাৰামজাদা, কোনো কাম ধান্দা নাই তোৰ? ঘৰত আহিবি আজি, পিঠি ফালি দিম তোৰ মই। পিতে কি হ'ল? মই যি কাম ধান্দা কৰিব পাৰো সেইটো কিন্তু বেলেগে নৰে, এইটো কথা মনত ৰাখবি। আৰে হাৰামজাদা, কি কাম কৰাৰে তই? জন্মৰ পৰা চিংগেল আছো মই। পাৰব মোৰ নিচিনা কোনোবাই জন্মৰ পৰা চিংগেল থাকবা? এক লাঠি মাৰি মুখ ফাটাই দিম। খালি বহি বহি খাৱা আৰু চৈতানি দিমাগ চলোৱা ন। এই চৈতানি দিমাগৰ কিন্তু জাগাই জাগাই দৰকাৰ আছে। দে হৈছি বহুত শুনিলো তোৰ কথা। দে পিতে, তই ঘৰত যা এতিয়া। কিবা দৰকাৰ হলে মাতিবি, আৰু যেতিয়ালৈকে তই নামাতা না মই নাযাওঁ ইয়াৰ পৰা। তোৰ নিচিনা পইতা চোৰাৰ মোৰ দৰকাৰো নাই। পিতে সময়ত কিন্তু সিংহৰো নিগনিৰ দৰকাৰ হয়, এইটো কথা মনত ৰাখিবি। পালৰ কথা কব আহিছা তই? আজি ঘৰত আহিবি, দিগদাৰ আছে তোৰ। নাযাওঁ মই ঘৰত। থাক পিছে ইয়াতে বহি তই। ককা, মানুহৰ ঘৰত কিন্তু এনেকে আলহী খাবা আহি পিনে 50 দিন থকা ভাল নহয় দেই। বাছা, মোৰ লগত থাকিবি, সদায় খাবা পাবি। 50 দিন কিয়া, আৰু 1 মাহ থাকিম ইয়াতে। কিয় থাকবি আৰু 1 মাহ? বস্তুৰ দাম ইমান বাঢ়ছি, ঘৰত যাই কি কৰিম? কিনিয়েতো খাবা লাগবো, গতিকে ইয়াতে থাকো আৰু কেইদিনমান। বস্তুৰ দাম কমলি ঘৰত যাম দেই। বাহ ককা, বৰ ডেঞ্জাৰ মাথা মাৰছা তুমি। বল বাছা বল, অলপ ঘূৰি আহো। চাহ খোৱা সময় হলে আকৌ আহিম। হ'ব দিয়ক বলক। হাৰে হাৰামজাদা আলহী, তহঁতে মোৰ ঘৰত বহি বহি খাবা আহিছা। আলহী কেইটাকতো খেদবাই লাগব। এইটো কাম অকল বেতালে কৰিব পাৰিব, মাতুৰ তাক। হেল্ল' বেতাল। পিতে কও। আহিবিচোন, ঘৰত অলপ কাম আছে। ঠিক আছে পিতে, তই 5 ছেকেণ্ড ৰখ, মই 10 মিনিটত আহি আছো। দে সোনকালে আহ। এই কাম চালা বেতালৰ নিচিনা চৈতান মানুহে কৰিব পাৰিব। সিয়ে খেদবা পাৰিব আলহী কেইটাক। বাহ বগা ভালুক বাহ, কি ধুনীয়া ধুনীয়া কথা শুনালি। আৰু শুনা দুটামান। যোনে মদ বনাইছি তাৰ পুতলা বনাব লাগে। এতিয়াই মই মদৰ সেৱন কৰো, সংসাৰৰ মায়ামোহ পাহৰি যাওঁ, বান্দৰী গাৰ্লফ্ৰেণ্ডৰ কথা পাহৰি যাওঁ, আৰু এই প্ৰাকৃতিক মায়ামোহ পৃথিৱীত মই সামৰি সোমাই যাওঁ। বাহ क्या दर्द है तेरे आवाज में। এই বগা ভালুক, কাম আছে তোৰ লগত। কাম আছে যদি কৰিয়া। নহয় তোৰ লগত কাম আছে মোৰ। কচোন কি কাম আছে তোৰ মোৰ লগত? আমাৰ ঘৰত আজি 1 মাহ ধৰি আলহী আহিছি। চালা এই আলহী যাবা নাম লোৱা নাই। খুৱাই ঘৰৰ ভঁৰাল শেষ হৈ গেল, পইচা পাতি শেষ হৈ গেল, তথাপিও যাৱাৰ নাম লোৱা নাই। এই আলহীক তই খেদবা লাগে। এইখিনি কাম আজিয়ে হৈ যাব যা। আজি কিনকে কৰবি তই কাম? আজি ৰাতি আলহীকেইটাক বাহিৰৰ ৰুমত ঘুমাবা দিবি, আৰু তহঁতে ভিতৰত ঘুমাবি। বাকী আমি কৰি দিম যা। বন্ধু তুমি চিন্তা নকৰিবা, কাম হৈ যাব। তুমি যোৱা, বিন্দাছ হিতা খাই থাকে যোৱা। ঠিক আছে, আশা থাকিল কিন্তু। পিছে ৰাতিৰ সাজ খাই বৰ শান্তি পালো। ককা একদম আত্মা শান্তি হৈ গৈছে। পিছে দাদাহঁতে আজি ইয়াতে ঘুমাক। ভিতৰ ফালে অলপ বৰষুণৰ কাৰণে পানী পৰছি, আমি ভিতৰত ঘুমাওঁগে। দিয়া হ'ব দিয়া, যেনকে সুবিধা হয় সেনেকে ঘুমালেই হ'ল। বল পিছে আমি ভিতৰত ঘুমাংগে। বল। পিছে নাতিনী, তুমি মহৰি চহৰি টানোৱা, বিছনা চাদৰ বিচোৱা, ঘুমাবা সময় হৈছিতো। টানাও ৰব। हे मिस्टर बुरा, तुमको आज केला मार देगा हम लोग। केला, हम लोग फकरा गैंग का सुर है। लोकर घर में आलोही खाना आता है और ईमान दिन थकता है, तुमको केला मार देगा जी। आयो मरिलु आयो आयो केला। কি হল কিহৰ ইমান হাল্লা?
ভতিজা তোমাৰ ঘৰত চুৰ সোমাইছিল একে মাৰি বগৰাই দিলো কেলা হা কি কয় সঁচাই সোমাইছিল না সঁচা চুৰ হয় না গীতা সঁচাকে চুৰ হয় এতিয়া গম পাইছা মই নাথাকিলে তোমালোকৰ ঘৰত চব বস্তু চুৰ হৈ থাকিল হয় সেইকাৰণে মই আৰু 1 বছৰ ইয়াৰ পৰা নাযাওঁ হা আৰু 1 বছৰ ইয়ে হৰি শেষ 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 শেষ